মানুহে চব বুজি পায় যদি শান্তি যদি আহিছিল তাইতো তৰুণ গগৈদেৱৰ দিনত আহিছিল তেওঁ স্থানীয় নেতৃত্বক বড়ো সেই নেতৃত্বক সেই সময়ত সন্মান কৰিছিল আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো স্থানীয় বড়ো নেতৃত্বক সন্মান নকৰে তেওঁ দুইটা দলটোকে ৰিম'ট কণ্ট্ৰল যোগেদি চলাই আছে তেওঁ দুইটা দলকে তেওঁলোকে শেষ কৰিবলৈ চেষ্টা চলাই আছে যিদৰে অগপৰ লগত মিত্ৰতা কৰি অগপ দলটোক ধ্বংস কৰিলে একে তেওঁলোকৰ চিন্তা UPPL আৰু BPF লৈ সেইকাৰণে ৰাইজে বুজি পাইছে UPPL আৰু BPF ভোট দিয়াটো মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভোট দিয়া আপুনি ভাষণত কৈছিলে যে অসমৰ নাগৰিকসকলক তেখেতলোকে শ্ৰেণীবিভক্ত কৰিছে প্ৰথম সেয়া হ'ল তেওঁলোকৰ অসমলৈ তেওঁলোকৰ চিন্তাধাৰা আমি যি বৰ অসমৰ চিন্তাধাৰা কৰি আছোঁ সেই অসমৰ ভিতৰত সকলো নাগৰিকৰ সন্মান সকলো নাগৰিকৰ স্বাভিমান সকলৰ মাজত শান্তি সম্প্ৰীতি এনাজৰি আমি আশা কৰিছোঁ যিদৰে প্ৰয়াত তৰুণ গগৈদেৱে সকলোকে সন্মান কৰি সকলৰ বাবে চিন্তা কৰিলে বড়ো হওক বঙালী হওক ৰাভা হওক ভাষিক সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু সকলোকে এটা মিনি ইণ্ডিয়া যোগেদি অসমখনক 15 বছৰ এটা বন্ধুত্বভাৱে বান্ধি ৰাখি সকলৰ উন্নয়নৰ বাবে চিন্তা কৰিলে সকলৰ সমান কল্যাণৰ বাবে চিন্তা কৰিলে সেই তৰুণ গগৈদেৱৰ মডেলটো আমাৰ হৈছে বৰ অসমৰ মডেল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমৰ মডেল হৈছে অসমৰ মাজত জুই লগোৱা অসমৰ মাজত সংঘাত সৃষ্টি কৰা অসমৰ ৰাইজৰ মাজত বন্দুক বিতৰণ কৰা সন্ধিয়া ভাগত যে অসমৰ মানুহ ওলাওঁতে ভয় কৰে মাত্ৰ চিণ্ডিকেটৰ দপদপনি আৰু মামীয়ে আৰু বেছি মাটি ঘৰ কৰিব পাৰে সেয়া হৈছে তেওঁলোকৰ অসমৰ মডেল তেওঁলোকৰ ৰাইজে পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মা মডেল বনাম তৰুণ গগৈদেৱৰ মডেল অধ্যয়ন কৰিব আৰু আমি তৰুণ গগৈদেৱৰ মডেল অনুকৰণ কৰি ৰাইজৰ মাজত এটা নতুন বৰ অসমৰ কল্পনা যুৱকসকলৰ যোগেদি ৰাইজৰ লগত আলোচনাৰ যোগেদি আমি সৃষ্টি কৰিবলৈ বিচাৰিছোঁ ছাৰ যিহেতু আপুনি ভাষণত কৈছিলে যে বহিৰাগতক মাটি দিবৰ বাবে ট্ৰাইবেল ষষ্ঠ অনুচ্ছেদটো শিথিল কৰাৰ কথা ভাবিছে বৰ্তমান চৰকাৰ আকৌ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ চকী সুৰক্ষিত কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰী হৈ থাকিবলৈ ভাবিছে যে আদানী আম্বানী পতঞ্জলীক মাটি দিলে তেওঁ সুৰক্ষিত হৈ থাকিব সেইকাৰণে ট্ৰাইবেলসকলৰ প্ৰায় 40,000 বিঘা মাটি এই বড়ো ৰাভা আমাৰ কাৰ্বি ডিমাচা সকলৰ মাটিৰ ওপৰত তেওঁলোকৰ চকু সেইকাৰণে ট্ৰাইবেল হেল্থ ব্লকক সন্মান নকৰে সেইকাৰণে স্কেডিউলক সন্মান নকৰে সেইকাৰণে বাগিচা মানুহক উচ্ছেদ কৰিছে সেইকাৰণে খিলঞ্জীয়া মানুহক উচ্ছেদ কৰিছে যিহেতু